বৰ্ষা আৰু তাই ইয়াত তাইৰ বয়ফ্ৰেণ্ডৰ বাবে ৰৈ আছে আৰু এইজন হৈছে আকাশ সি বৰ্ষাক বহুত দিনৰ পৰা ফলো কৰি আছে আৰু সি তাইক বহুত বেছি ভাল পায় কিন্তু তাইহে তাক অকণো পাত্তা নিদিয়ে এক্সকিউজ মি তুমি ইয়াত কাৰোবাৰ বাবে ৰৈ আছা নেকি মোকে কৈছে নেকি ইয়াতে দেখোন তোমাৰ বাহিৰে বেলেগ কোনো ধুনীয়া ছোৱালী নায়েই ডাইলগটো বাৰু ভালেই লাগিছে কিন্তু তুমি ইয়াৰ পৰা গ'লেহে বেছি ভাল পাম ঠিক আছে হ'ব দে নহ'লে যাওঁ মই ৰ'বাচোন তোমাক মই ইয়াতে প্ৰায়ে দেখা পাই থাকোঁ তোমাৰ কি বেলেগ কাম নাই নেকি তুমি ঠিকেই ধৰিছা মই ইয়াতে প্ৰায়ে থাকোঁ কিন্তু কিয় থাকোঁ সেইটোৱে সুধিলা তুমি কোৱাচোন কিয় থাকা তুমি একচুৱেলি মই তোমাক বহুত দিনৰ পৰা ফ'ল' কৰি আছোঁ কিন্তু তোমাক মাতিবলৈ সাহস হোৱা নাছিল তুমি যে মোক ইমান ফ'ল' কৰি আছা কিয় কোনোবাই তোমাক মোৰ বিষয়ে কিবা ইনফৰ্মেশ্যন উলিয়াব দিছে নেকি নাই তুমি আকৌ বেলেগকৈহে বুজিলা আৰু এটা কথা হয়তো তুমি নিজেও নাজানা যে তুমি কিমান ধুনীয়া আৰু যিমানে দিনবোৰ গৈ আছে সিমানে তোমাৰ প্ৰতি মোৰ ভাল পোৱা বাঢ়ি গৈ আছে তুমি দেখোন মই নজনাকৈ বহুতখিনি আগবাঢ়ি গ'লা আৰু এটা কথা হয়তো তুমিও নাজানা যে মোৰ অলৰেডি বয়ফ্ৰেণ্ড আছে মই জানো তোমাৰ বয়ফ্ৰেণ্ড থকা বুলি কিন্তু মোৰ এটা কুৱেশ্যন আছে কি কুৱেশ্যন মই তোমাক যিমান ভাল পাওঁ তোমাৰ বয়ফ্ৰেণ্ডো ইমান বেছি ভাল পায়নে সিটো মোক বহুত বেছিয়ে ভাল পায় এইটোতো সময়ে বুজাব যে সি তোমাক কিমান ভাল পায় হেল্ল' ৰ'বা গৈ আছোঁ এইজন হৈছে ঋষিকেশ মানে বৰ্ষাৰ বয়ফ্ৰেণ্ড আৰু ইহঁত 2 বছৰ ধৰি ৰিলেশ্যনশ্বিপত আছে চৰি হা মোৰ অলপ দেৰি হ'ল বেয়া নাপাবা কি চৰি ক'ব আহিছা টাইমৰ ভেলু নাজানা নেকি আৰু আহিয়ে যে এনেকৈ হাতত ধৰিছা আমি ক'ত আছোঁ দেখা নাই এই পাব্লিক প্লেচত এনেকৈ নিব্বা নিচিনাকৈ হাতত ধৰে নেকি ব'লা নহ'লে চাহ একাপ খাই আহোঁ চাহ কি 5 টকীয়াত আমি চাহ খাই থাকা তুমি ব'লা এখন ভাল ৰেষ্টুৰেণ্টত গৈ কিবা এটা খাই লওঁ তুমি অলপ বহা নহ'লে মই অৰ্ডাৰটো দি আহোঁ ঠিক আছে যোৱা তোমাৰ পাপাই বহুতবাৰ ফোন কৰি আছিলে কি কোৱা তুমি ৰিচিভ কৰিছিলা নেকি নাই মই ৰিচিভ কৰা নাই দিয়া নহ'লে ঠিকে আছে দিয়া নহয় মানে পাপাৰ এটা আৰ্জেণ্ট কাম আছিলে কিন্তু মই মিছা কথা কৈ পেলাই ইয়াত আহিছোঁ মোৰে জান কিয় কৰা অভিমান তোমাৰে মৰম সাগৰৰ সমান মোৰে জান কিমান চুলি হচ্ছি চাও চুলি কেইডাল সৰি শেষ হ'ব যেন পাইছো ইচ কি কৰো কিবা টেনশ্যনত থকা যেন পাওঁ দেখোন এই চাচোন চা এইবিলাক চুলি সৰি শেষ হ'ব লাগছে মোৰ তোৰো চুলি সৰা হৈছে নেকি আগতে মোৰো বহুত চুলি সৰিছিল কিন্তু আজিকালি চুলি সৰা একদম বন্ধ হৈ গৈছে কিয় কি ইউজ কৰা তই কাৰণ মই ইউজ কৰোঁ মুস্তাকৰ হাৰ্বেল শ্বেম্পু উইথ ইনবিল্ট কণ্ডিশ্যনাৰ আৰু এই শ্বেম্পুটো ইউজ কৰাৰ পিছতে তোৰ চুলি সৰা সমস্যা একদম নাইকিয়া হৈ যাব কাৰণ ডেণ্ড্ৰফে পুৰা গায়ব হৈ যাব পিছে শ্বেম্পুটোত কিবা চাইড এফেক্ট আছে নেকি আৰে ভাই প্ৰাকৃতিক বস্তুৱে তৈয়াৰ কৰা এই শ্বেম্পুটোত কোনো চাইড ইফেক্ট নাই কাৰণ মই নিজে ৰেগুলাৰ ইউজ কৰি আছোঁ আৰু চুলিখিনি ধুই লোৱাৰ পিছত তই কি ইউজ কৰা এনে মই 10 টকীয়া জেলে ইউজ কৰোঁ তই কি ইউজ কৰা সেইকাৰণে তোৰ চুলি সৰা বেছি হৈছে মোৰ কিয় নহৰে কাৰণ মই ইউজ কৰোঁ মুস্তাকৰ কোকোয়েলো হেয়াৰ ক্ৰীম আৰু এইটো ৰিয়েল কোকোনাট আৰু এল'ভেৰাৰ সংমিশ্ৰণেৰে বনোৱা হৈছে আৰু এই ক্ৰীমটোত কিছুমান সৰু সেউজীয়া টুকুৰা আছে আৰু এইবিলাক হ'ল আচল এল'ভেৰাৰ এটা সংমিশ্ৰণ আৰু মই এই দুটা প্ৰডাক্ট ইউজ কৰি ভাল ৰিজাল্ট পাইছোঁ কাৰণে তোক কৈছোঁ ৰেটিঙো বহুতখিনিয়ে ভাল তই ইউজ কৰ হ'ব দে তোৰ পৰা 2 দিনমান ইউজ কৰি ল'ম আৰে কি ফটো আমিবে তই চা এমেজন আৰু ফ্লিপকাৰ্টত প্ৰডাক্ট কেইটা এভেইলেবল আছে আৰু নতুবা তই আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈও তই অৰ্ডাৰ কৰিব পাৰিবি বুজিলি তো আপোনালোকক কৈছোঁ ডিছক্ৰিপশ্যনৰ লিংকবোৰ দিয়া আছে তাৰ পৰা ধুনীয়াকৈ অৰ্ডাৰ কৰি লওক থেংক ইউ বল এতিয়া তো অৰ্ডাৰ কৰি দিওঁ হেল্ল' কোন কি হ'ল চিনি পোৱা নাই নেকি
চিনাকিটো দিলেহে চিনি পাম তুমি বা কোন মহাপুৰুষ। ভবা নাছিলোঁ কিন্তু ইমান জল্দি যে তুমি মোক পাহৰি যাবা বুলি। কোন হ'ল বাৰু কোৱাচোন? ময়ে দিয়া তোমাৰ সেই পাগল প্ৰেমিকজন। অ' আচ্ছা তুমিহে। পিছে মোৰ নম্বৰটো ক'ত পালা? বিচাৰিলে হেনো ভগৱানকো পোৱা যায়, তাতে আৰু তোমাৰ নাম্বাৰটোনো কি? ডাইলগ কিন্তু ভালেই মাৰিছা, কিন্তু ইমানবিলাক ডাইলগ ক'ত লিখি থোৱা? লিখিতও কত নথওঁ, জাষ্ট মনৰ পৰা যি আহে তাকে কৈ দিওঁ। तू ही मेरी है सारी ज़मीन, चाहे कहीं से चलूं, तुझ पे ही आके रुकूं, तेरे सिवा मैं जाऊं कहाँ, कोई भी राह चुनूं, तुझ पे ही आके रुकूं, तुम मिले तो लम्हे तुम गए, तुम मिले तो सारे गम गए, तुम मिले। হ'ব দিয়া এতিয়া আৰু নহ'লে গোটেই ৰাতি তোমাৰ লগত কথা পাতোতে যাব। ঠিক আছে বাৰু। পিছে তোমাক মই এতিয়া ফ্ৰেণ্ড বুলি ভাবিব পাৰিমনে? ঠিক আছে ফ্ৰেণ্ড বুলি ভাবিব পাৰিবা দিয়া, কিন্তু জাষ্ট ফ্ৰেণ্ডে হা। ঠিক আছে হ'ব দিয়া। দিয়া নহ'লে তুমি এতিয়া শুৱা। গুড নাইট। গুড নাইট, বাই। ঐ চৰি দেই, মোৰ অলপ আহোঁতে লেট হ'ল, বেয়া নাপাবা। নাই দিয়া একো নাই। আৰু যোৱা ৰাতি তোমাৰ ফোনটো ছুইচ অফ কিয় আছিল? নাই মানে যোৱাকালি ৰাতি পাপাৰ অফিচৰ কিবা কিবি কাম আছিলে, তেনেকৈ ফোনটো ছুইচ অফ কৰি শুয়ে গ'লোঁ। তুমিতো এটলিষ্ট মোক ক'ব পাৰিলা হয় ন, মই যে কিমান টেনশ্যনত আছিলোঁ। আৰে চৰি দেই, বেয়া নাপাবা। তুমি অলপ টাইম বহাচোন, মই ৱাছৰুমৰ পৰা আহি আছোঁ। ঠিক আছে যোৱা। সদায় সদায় মোক লগ কৰিব আহোঁতে পাপাকৰ ইমান ফোন আহেনে? কি কৰোঁ, ৰিচিভ কৰোঁৱে নেকি? হেল্ল' বেবী, ইমান যে ফোন কৰি আছো, ফোনটো ধৰা নাই কিয়? যোৱাকালি ৰাতিও তুমি ইমান সোনকালে গুচি গলা, কিয়নো? তোমাৰ মোৰ লগত থাকি ভাল নালাগিল নেকি? হেল্ল' হেল্ল'। কি হ'ল তোমাৰ? নাই একো হোৱা নাই, এণ্ড তোমাৰ পাপাই কল কৰি আছিলে। কি কোৱা, হয় নেকি? চেছ আৰু আজি মানে যোৱাকালি ৰাতিও পাপাৰ কামটো কমপ্লিট নহ'ল। তো এতিয়া ব'লা নহ'লে সোনকালে ঘৰত যাওঁ। ৰ'বাচোন ঋষি, তোমাৰ পাপাৰ ফোনটো মই ৰিচিভ কৰিছিলোঁ, আৰু তোমাৰ পাপাই ভালদৰে ক'লে যে যোৱাকালি ৰাতি তুমি কি অফিচৰ কাম কৰি আছিলা। তুমি মানে সকলোখিনি কথা গমেই পালা। গম পালা যিহেতু ভালেই হ'ল। মই নোৱাৰিছোঁ আৰু তোমাৰ এই সতী সাবিত্ৰী স্বভাৱবিলাকৰ লগত। বাবু তুমি ইটো নকৰিবা, বাবু তুমি সিটো নকৰিবা, বাবু তুমি ইয়াত নাযাবা, বাবু তুমি তাত নাযাবা, কি মানে এইবিলাক? তুমি যে মোৰ লগত এনেকুৱা কৰিবা মই কেতিয়াও ভবা নাছিলোঁ, আৰু মই তোমাক কিমান বিশ্বাস কৰিছিলোঁ, কিন্তু তুমি সেই বিশ্বাস ছেকেণ্ডত ভাঙি দিলা। কিয় ঋষি, কিয়? হ'ব, মোৰ আৰু কথা বলে থাকিব ইচ্ছা নাই। যিহেতু তুমি সকলোখিনি কথা গমেই পালা, চ' আমাৰ চেপ্টাৰটো এইখিনিতে ক্ল'জ। বাই। কি হ'ল আজি ইমান মন মাৰি বহি আছা যে? যোৱাচোন তুমি ইয়াৰ পৰা, মোৰ আজি কথা পাতিব একদম মন নাই। কি হ'ল, বয়ফ্ৰেণ্ডৰ লগত কাজিয়া হ'ল নেকি? কাজিয়া নহয়, সকলো শেষ হৈ গ'ল। মানে সি মোক ব্ৰেকআপ দি দিলে। কি কোৱা, ব্ৰেকআপ? মই এতিয়া তোমাৰ বাবে দুখে কৰোঁ নে মোৰ বাবে ফূৰ্তিয়ে কৰোঁ সেইটোৱে বুজি পোৱা নাই। মানে? নহয় মানে মই গম পাইছিলোঁৱে যে তোমালোকৰ এনেকুৱা দিন এটা আহিব। আৰু তোমাৰ মনত আছেনে মই যে সেইদিনা কৈছিলোঁ মই তোমাক যিমান ভাল পাওঁ তোমাৰ বয়ফ্ৰেণ্ডো ইমান বেছি ভাল পায়নে? সিটো মোক বহুত বেছিয়ে ভাল পায়। এইটোতো সময়ে বুজাব যে সি তোমাক কিমান ভাল পায়। তুমি যদি আগতে গম পাইছিলা মোক কোৱা কিয় নাছিলা? মই যদি তোমাৰ এইবিলাক কথা আগতে ক'লোঁ হয় তেতিয়া তুমি মোক বিশ্বাস নকৰিলা হয়, আৰু তুমি হয়তো ভাবিলা হয় যে মই তোমাক ভাল পোৱাৰ বাবে এইবিলাক মিছা কৈ আছোঁ, সেইবাবে তোমাক কোৱা নাছিলোঁ। তুমি জানানে মই তাক কিমান বিশ্বাস কৰিছিলোঁ? জানো, বহুত বিশ্বাস কৰিছিলা তুমি।
কিন্তু সি যে তোমাৰ ভাল পোৱাৰ ভেলু বুজিয়ে নাপালে। আৰু মানুহে সঁচা কথাই কয় যে ৰিলেশ্যনশ্বিপ পুৰণি হ'লে মৰমবোৰো হেনো কমি যায়। মৰমবোৰ কমি নাযায় যদিহে পাৰ্টনাৰজন মোৰ নিচিনা ভাল হয়। মোৰ এনেই মন বেয়া, তাতে আৰু তুমি ফাল্টু কৰি আছা। আৰে বাদ দে এইবোৰ, ব'লা একাপ একাপ চাহ খাই আহোঁ। মোৰ একো খাব মন নাই। আৰে তুমিতো কৈছিলা যে আমি দুই ফ্ৰেণ্ড হয়, চ' ব'লা ফ্ৰেণ্ড হিচাপে। কিয় ভাল পোৱাৰ ভোট দুদিনতে গুচি গ'ল নেকি? ভাল পোৱাৰ ভূতটো কেতিয়াও নাযায়, আৰু চাগে তুমি ভালকৈ জানা যে ভাল পোৱাৰ আৰম্ভণি সদায় বন্ধুত্বৰ পৰাই হয়। হেল্ল', কোৱা। কি হ'ল, মন চন মাৰি থকা যেন পাওঁ? নাই আৰু তাৰ মনত পৰি আছিল। সেই কি যে তুমি অদৰকাৰী কথাবিলাক ভাবি থাকা। চোৱা, তুমি যে তাৰ কথা ভাবি ভাবি ইমান মন বেয়া কৰি আছা, সি তোমাৰ কথা ভাবিছে নেকি? সিটো বিন্দাছ বেলেগ ছোৱালীৰ লগত এনজয় কৰি আছে। নাই দিয়া, মই একো ভাবি থকা নাই। আৰে হ'ব, জনা আছে মোৰ। মই এতিয়া ফোনটো কৰি থকাৰ কাৰণেহে তোমাৰ তালৈ মনত পৰা নাই, কিন্তু মই ফোনটো কটাৰ পিছতে তুমি তাৰ কথা ভাবি ভাবি আকৌ মন বেয়া কৰিবা। হ'লেও যি কি নহওক 2 বছৰৰ পৰা আমি ৰিলেশ্যনশ্বিপত আছিলোঁ, অলপতো মনত পৰিবই। হ'ব, ইমান দিনে যি ভাবিলা ভাবিলা আৰু, কিন্তু আজি এই মুহূৰ্তৰ পৰা যাতে তুমি আৰু তাৰ কথা কেতিয়াও নাভাবা, মোক প্ৰমিছ কৰা। হ'ব দিয়া, নাভাবোঁ। এনেকৈ নহয়, মনৰ পৰা ভালকৈ কোৱা। সঁচাই কৈছোঁ, আজিৰ পৰা আৰু সিৰ কথা কেতিয়াও নাভাবোঁ, আই প্ৰমিছ। গুড গাৰ্ল। हम तुम्हें कैसे बताए तुम में क्या क्या बात है, तुमसे दिल में शायरी है, इश्क की सौगात है। हम तुम्हें कैसे बताए तुम में क्या क्या बात है, तुमसे दिल में शायरी है, इश्क की सौगात है। মই ভবাই নাছিলোঁ তোমাৰ লগত যে ইমান ফ্ৰী হ'ম বুলি। মানে ভালকৈ নুবুজিলোঁ। নহয় মানে, আগতে যিজনী ছোৱালীক দূৰৰ পৰা ফ'ল' কৰি আছিলোঁ, আৰু এতিয়া সেইজনী ছোৱালীৰ লগতে যে ইমান ফ্ৰী হ'ব পাৰিম, মই ভবাই নাছিলোঁ। সঁচাকৈ দেই, ময়ো তোমাৰ লগত থাকি বহুতখিনি ফ্ৰী হৈ গ'লোঁ। আৰু তোমাৰ এটা কথা বহুত ভাল লাগে যে তুমি মোক বহুতখিনি কমফৰ্টেবল ফিল কৰোৱা, আৰু তোমাৰ লগত থাকিয়ে মই মোৰ এক্সক টোটেলি পাহৰিব পাৰিছোঁ। এইকেইদিন থাকি যদি ইমান বেছি ভাল লাগিছে, আৰু যদি তুমি মোৰ লগত লাইফ টাইম থাকা, তেতিয়া ভাবা কিমান ভাল লাগিব। ভাল লাগিব, কিন্তু আজিকালি এইবোৰৰ ওপৰত মোৰ একদম বিশ্বাস নোহোৱা হৈ গৈছে। শুনা বৰ্ষা, তুমি জাষ্ট মোৰ লগত থাকা, তোমাৰ বিশ্বাস এদিন নিজে নিজে আহি যাব। তুমি কবা দুখাৰ কথা, মাজতে মই এষাৰি কম, কথাৰ মাজতে এচুমা বিচাৰি লম, আছুতীয়া কৈ থলো তোমাক বুকুৰ মাজত ময়ো বিচাৰ। কি হ'ল, আজি আকৌ কি মনত পৰিল? থেংক ইউ দেই, তুমি যে মোৰ ফোনটো ৰিচিভ কৰিলা। মইতো ভাবিছিলোঁ তুমি চাগে ফোনটো ৰিচিভে নকৰিবা। এইবোৰ বাদ দিয়া, কি হ'ল কোৱা, আৰু কিয় কল কৰিছা? মই তোমাৰ লগত যেনেকুৱা কৰিছিলোঁ ছেম এতিয়া মোৰ লগত প্ৰিয়ংকাই তেনেকুৱা কৰিলে। মই তোমাক সদায় ফোন কৰিম বুলি ভাবোঁ, কিন্তু সাহস নহয়। আৰু এতিয়া তোমাৰ কথা ভাবি ভাবি মই ড্ৰিংকছ কৰিব লৈছোঁ, চিগাৰেট খাব লৈছোঁ।
পাগল নেকি তুমি? কি এইবোৰ ড্ৰিংকছ কৰিব লৈছা? তুমিতো মোৰ পৰা দূৰত থাকিব বিচাৰিছিলা। সেইটোৱেতো, তুমি দূৰত যোৱাৰ পিছতে মই এতিয়া ৰিয়েলাইজ কৰিছোঁ যে তুমি মোৰ বাবে কিমান ইম্পৰ্টেণ্ট আছিলা। আৰু এতিয়াও মনত পৰে জানা, তোমাৰ লগত সেই মিনিটে মিনিটে কৰা ফোন মেছেজ। এতিয়া বুজি পাইছা তুমি তোমাক মই কিমান কেয়াৰ কৰিছিলোঁ, কিমান ভাল পাইছিলোঁ। আৰু এতিয়া তুমি নিজেই প্ৰুফ পালা যে মোৰ সমান তোমাক কোনেও ভাল পাব নোৱাৰে। এতিয়া গম পাইছোঁ মই তুমি মোক কিমান ভাল পাইছিলা। আৰু এতিয়া ময়ো তোমাৰ অবিহনে থাকিব নোৱাৰা হৈ গৈছোঁ। বহুত বেছি অকলশৰীয়া হৈ পৰিছোঁ মই, জানানে? তুমি যে এইবোৰ এতিয়া কৈ আছা, মই তোমাক কেনেকৈ বিলিভ কৰি লওঁ? আৰু অলৰেডি তুমি মোক এবাৰ হাৰ্ট কৰিছাই। আৰে সেইবিলাক কথা নোলাবা আৰু এতিয়া। মোৰ নিজৰে বহুত বেছি বেয়া লাগে জানা সেইবিলাক ভাবিলে। আৰু মই এতিয়া এটা ডিচিশ্যন লৈছোঁ। কি ডিচিশ্যন? কালি মই তোমাক আমাৰ ঘৰত লৈ আহিম আৰু মা পাপাৰ লগত চিনাকি কৰাই দিম। মানে কি কৈছোঁ বুজিতো পাইছাই চাগে। কি কোৱা, সঁচা? সঁচা। দে এতিয়া ফোনটো থওঁ দিয়া, কালি আমি লগ পাম। ঠিক আছে, হ'ব দিয়া, বাই। হেল্ল'। কি কৰিছা? নাই, এনেই আছোঁ। তুমি? মই আৰু কি কৰিম, তোমাৰ কথাকে ভাবি আছোঁ। হয় নেকি? শুনাচোন, কালি মই তোমাক এটা ছাৰপ্ৰাইজ দিম। হয় নেকি? ঠিক আছে, হ'ব দিয়া। ময়ো তেনেহ'লে তোমাক এটা ছাৰপ্ৰাইজ দিম। অ'কে দেন, কালি লগ পাম। ঠিক আছে, হ'ব দিয়া তেনেহ'লে, লগ পাম। ইমান দিনৰ পৰা মনত ৰাখি অহা কথাখিনি ফাইনেলি কালি তাইক মই ক'ব পাৰি। আৰু কালিৰ পৰা তাই আৰু মই অফিচিয়েলি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হৈ যাম। কিমান আৰু মনৰ কথা ৰাখি মুঠত সামৰি মই তোমাৰ হিয়াৰ লগৰী পোৱা নাই জানো চিনি কিমান আৰু মনৰ কথা। আৰে তুমি আহি পাইছা ইমান জল্দি? দিয়া তোমাৰ ছাৰপ্ৰাইজটো কোৱা এতিয়া। নহয়, ফাৰ্ষ্ট তোমাৰটো কোৱা। নাই, আগতে তুমি ক'ব লাগিব, তাৰ পাছতহে মই ক'ম। ৰ'বা, নহ'লে ময়ে কৈ আছোঁ। ঋষি, ইফালে আছোন। মানে আমি আকৌ ৰিলেশ্যনশ্বিপত আহিলোঁ। কি? কেতিয়াৰ পৰা? যোৱাকালি ৰাতি মোক কল কৰিছিল আৰু আমি বহুত কথা পাতিলোঁ। আৰু ঋষিয়ে এতিয়া তাৰ নিজৰ ভুলটো মানি লৈছে আৰু ইও এতিয়া মোৰ অবিহনে থাকিব নোৱাৰে। তুমি মানে এতিয়া ঋষিৰ লগত থাকিম বুলি ডিচিশ্যন ল'লা? ল'লোঁ। যিহেতু ঋষি মোৰ ফাৰ্ষ্ট লাভ আছিল, চ' তাক পাহৰাটো ইমান ইজি নহয়। পিছে তোমাৰ ছাৰপ্ৰাইজটো কি আছিল? মোৰ ছাৰপ্ৰাইজ তুমিতো কৈছিলা কি মোক ছাৰপ্ৰাইজ দিম বুলি। মানে তুমি যে মোক এটা ভিডিঅ' এডিট কৰিব দিছিলা, যোৱাকালি মানে ভিডিঅ'টো এডিট কৰিলোঁ। এইটোৱে কথা। মই আকৌ ভাবিছিলোঁ কিবা ডাঙৰ কথা নেকি, তুমি যেনেকৈ কৈছিলা। নাই, তোমাৰ লগত আৰু মোৰ কি ডাঙৰ কথা থাকিব। দিয়া নহ'লে আমি গৈ থাকোঁ। মানে আজি মই ঋষিৰ ঘৰত যাম আমাৰ বিয়া ডিছকাছ কৰিবলৈ। কি? বিয়া? আৰু তুমি কিন্তু আমাৰ বিয়াত থাকিব লাগিব দেই। হ'ব দিয়া। তোমাৰ বিয়া আৰু মই নাথাকিম এইটোতো হ'বই নোৱাৰে। তুমি যাবই লাগিব। আৰু ফাৰ্ষ্ট অফ অল থেংক ইউ ছ' মাছ। মই যোৱাৰ পিছত তুমি তাইক বহুতখিনি ছাপোৰ্ট কৰিছা, হেল্প কৰিছা আৰু সেইখিনিয়ে মোৰ বাবে বহুত। আৰু দিয়া নহ'লে এতিয়া আমি গৈ থাকোঁ। ঠিক আছে, যাবা নহ'লে। যদি তুমি কাষতে ৰোৱা যদি তুমি জীয়াই উঠিব হেৰুৱা স্মৃতি। থেংক ইউ ছ' মাছ গাইজ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভাল পাইছে প্লিজ এটা লাইক কৰি দিব আৰু সকলোৱে যেন এটা কমেণ্ট কৰি দিয়ে, কাৰণ আপোনালোকৰ এটা কমেণ্টে আমাক নতুন ভিডিঅ' বনাবলৈ উৎসাহ দিয়ে। আৰু যদি চেনেলটোত আপোনালোকে নতুনকৈ চাই আছে দেন ছাবস্ক্ৰাইব কৰি দিব। আৰু মুস্তাকৰ প্ৰডাক্টবোৰৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে অৰ্ডাৰ কৰি লওক। থেংক ইউ।